জন্ম মৃত্যু আৰু বিবাহৰ সময়ত যিভাৱে মানুহক মূল্য দিয়া হয় সিমানে যদি অন্য সময়ত যদি একেভাৱে গুৰুত্ব দিয়া হ'লে তেনেহ'লে হয়তো কিছুমান মানুহৰ আত্মহত্যাৰ পথ বাছি নল'লে হয়। বয়স বঢ়াৰ লগে লগে বন্ধুৰ সংখ্যা কমি গৈছে, চিন্তা বাঢ়িছে, আনন্দ কমিছে, ভালপোৱা মানুহো কমি গৈছে। জীৱনত এনেকুৱা কিছুমান দুখ কষ্ট থাকে যি ক'ব বিচাৰিলেও ক'ব নোৱাৰি, আৰু এনেকুৱা কিছুমান মানুহ থাকে যি পাহৰিব বিচাৰিলেও পাহৰিব নোৱাৰি। সেইজন কেতিয়াও তোমাৰ আপোন হ'ব নোৱাৰে যি তোমাৰ হাঁহিৰ আঁৰত থকা দুখ আৰু খঙৰ আঁৰত থকা মৰম বুজি নাপায়। কেতিয়াবা কেতিয়াবা আমি যাক খুব বেছি ভাল পাওঁ সেইবোৰ মানুহে আমাক বুজাই দিয়ে যে জীৱনত কেতিয়াও খুব বেছি কাৰোবাক ভাল পোৱাই ভুল। কষ্ট তেতিয়া লাগে যেতিয়া হাজাৰ দুখ কষ্ট লুকাই আনক কওঁ হয় ভালেই আছোঁ। জীৱনত কেতিয়াও কাৰোবাক পাবৰ কাৰণে নাকান্দিব, কাৰণ যাৰ বাবে তুমি কান্দিবা সি তোমাৰ নহয়, আৰু যি তোমাৰ হ'ব সি তোমাক কান্দিব নিদিয়ে। যিজনে তোমাক সঁচাই ভাল পাব তাৰ মাজত এই তিনিটা গুণ অৱশ্যে দেখা পাব। 1 নম্বৰ, সি তোমাক কেতিয়াও দুখ দিবলৈ চেষ্টা নকৰিব। 2 নম্বৰ, সি তোমাৰ ভাল দিনত তোমাৰ লগত থাকক বা নাথাকক, কিন্তু তোমাৰ বেয়া দিনত অৱশ্যে তোমাৰ লগত থাকিব। 3 নম্বৰ, সি তোমাক গুৰুত্ব দিব, তোমাক ৰেচপেক্ট কৰিব, তোমাক বিশ্বাস কৰিব। কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়, অপৰাধ সেইটোৱে যিয়ে হাজাৰ সপোন দেখুৱাই মাজবাটতে হাত এৰি দিয়াটো। জীৱনত যেতিয়া চিনাকি মানুহবোৰ অচিনাকিৰ দৰে ব্যৱহাৰ কৰে তেতিয়া বুজিবা যে সি তোমাৰ পৰা দূৰত্ব বিচাৰিছে। জীৱনত কেতিয়া ৰাতি জাগি কাৰো লগত কথা পতাৰ অভ্যাস নকৰিবা। বিশ্বাস কৰক, যেতিয়া মানুহজনী নাথাকিব তেতিয়া কিন্তু আপুনি বিচাৰিলেও আপোনাৰ অভ্যাস সলনি কৰিব নোৱাৰিব। অন্য বিপদৰ সময়ত সহায় কৰক, বিশ্বাস কৰক ভগৱানে আপোনাক সহায় কৰিব। সকলোৰ আগত প্ৰিয় মানুহজনক পাহৰি থকা অভিনয় কৰিব পৰা যায়, কিন্তু জীৱনত কেতিয়াও পাহৰিব পৰা নাযায়। যিয়ে তোমাক যিমানে সন্মান দিব সিমানে তুমি তাকো সন্মান দিয়া, তাতকৈ বেছি সন্মান দিয়াৰ চেষ্টা নকৰিবা। কাৰণ আজিৰ যুগৰ মানুহবোৰে খুব কষ্ট তেতিয়া হয় দেখুৱাই ভাল পোৱাৰ মানুহজন আৰু আগৰ দৰে হৈ থকা নাই। গুৰুত্ব কম দিলে প্ৰিয় মানুহজন হেৰুৱাবলগীয়া হয়, আৰু বেছি দিলে নিজক হেৰুৱাবলগীয়া হয়। নিজকে ভালে ৰখাৰ দায়িত্ব নিজে ল'বলগীয়া হয়, কাৰণ সকলোৱে সকলো সময়ত তোমাৰ লগত থাকিব নাই। প্ৰকৃত নাৰী অৰ্থত নহয় সন্মান বিচাৰে, ভাল পোৱাৰ লগত বিশ্বাস বিচাৰে। প্ৰকৃত নাৰী জীৱনত কেতিয়াও আনক ক্ষতি কৰিব নাযাব। থ্যাংকস ফৰ ওয়াচিং।